এতিয়া গান্ধী মণ্ডপলৈ আহি আছোঁ। গোটেই গুৱাহাটীখন চাই লওক আপোনালোক সকলোৱে, গোটেই গুৱাহাটীখন চাই লওক। গান্ধী মণ্ডপৰ ওপৰত আহি পিনি পালোহি আমি। এতিয়া আমি এটা সৰু ৰাস্তা ইয়াত দেখাই দিছোঁ, ইয়াত টয়লেট কেইটামান আছে আপোনালোকক দেখুৱাইছোঁ। আৰু গোটেই গুৱাহাটীখন এইখন আমাৰ যিখন ঐতিহ্যমণ্ডিত আমাৰ যি মৰমৰ আমাৰ অসমৰ নৰ্থ ইষ্টৰ চিটি হাব বুলি কওঁ, আমি গুৱাহাটীখন দেখুৱাই দিছোঁ আপোনালোকক। সম্পূৰ্ণ চৌপাশটো চাই লওক আপোনালোকে, গুৱাহাটীখনৰ ডাঙৰ ডাঙৰ বিল্ডিংবিলাক চাই লওক। আৰু মই জুম কৰি দিছোঁ, আপোনালোকে চাই লওক, এইটো ডাঙৰ ডাঙৰ বিল্ডিংবিলাক চাই লওক, এইবিলাক চাই লওক, সম্পূৰ্ণ চাই লওক চৌপাশটো। এইটো মই এপাক ঘূৰাই দিছোঁ। এয়া মোৰ লগৰ তৰুণ কোমল, এইটো তাৰ লগত আহিছোঁ মই। এয়াই গুৱাহাটীখনৰ দৃশ্যবিলাক, এয়াই পৰম সৌভাগ্যৱান আপোনালোক। মোৰ ব্লগত আপোনালোকে গুৱাহাটীখনৰ চৌপাশটো চাই লওক। টপ ভিউত আহি উপস্থিত হৈছোঁ, গুৱাহাটী একেবাৰে টপ ভিউত যিটো গান্ধী মণ্ডপ আছে। অলপ পাছত আমি দেখুৱাম আপোনালোকক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল বাটনটো টিপিবলৈ নাপাহৰিব। ধন্যবাদ। গুৱাহাটীখন চাই লওক আপোনালোকে। এতিয়া আপোনালোকক মই গান্ধী মণ্ডপলৈ যোৱা ৰাস্তাটো দেখুৱাম। গ'লে মানে গান্ধী মণ্ডপৰ ৰাস্তাটো পাম। আৰু এই পিনৰ পৰা আমি আহি আছিলোঁ এতিয়া ৰাস্তাটোৰ পৰা। গান্ধী মণ্ডপ মানে আমি উঠি উঠি আহি আছোঁ, আপোনালোকে চাই থাকক। গুৱাহাটী লাচিত নগৰৰ ফ্লাইঅভাৰ। আমি এতিয়া আহি পিনি উপস্থিত হৈছোঁ গান্ধী মণ্ডপত। গান্ধী মণ্ডপটো আপোনালোক দেখিছে সকলোৱে। আমি এতিয়া তলৰ এই তালৈ যাম, আমি গৈ থাকিম এতিয়া। আপোনালোক তলৰ আমি দেখিম গান্ধী মণ্ডপটোত থকা মণ্ডপত থকা পাৰ্কখন তলত আছে। পাৰ্কখন আপোনালোকক আমি দেখুৱাম। ভাগৰ লাগি গৈছেগৈ।
গুৱাহাটী মহানগৰীত বহুত জাম হৈছে, জামে পৰিপূৰ্ণ হৈছে, চাই লওক আপোনালোকে ক'লে।